Welcome to Gyanpit Degree College, Novagota Adoran. Welcome back to my YouTube channel, Vikas B Vlogs. Akota apuna notun video loi apnara সকলকে স্বাগতম জানাইছো। আজি আছে আমাৰ কলেজৰ যে ফ্ৰেছাৰ্ছ নৱাগত আদৰণি সভা আছে আজি। মানে আমাৰ নৱাগত আদৰণি সভাতে দুদিন হ'ব, দুদিনৰ কাৰ্যসূচী আছে। আজি মানে স্পেচিয়েল অতিথি মহোদয়সকল আমাৰ কলেজৰ ষ্টাফ, টিচাৰ ষ্টাফ, ষ্টুডেণ্টক মানে আজি ভাল চিনাকি পৰ্ব আছে। আৰু কালিৰ পৰা ভাল মেইন কালি আছে কণ্ঠশিল্পী আছে, গায়ক আছে কালি। আজি আৰু মেইন এনেই থুলমূলকৈ অলপমান কাম আছে, সেইখিনি আজি হ'ব মিটিং টাইপৰ মানে আজি। যোৱাকালিলৈকে কি বৰ ধুনীয়া বতৰ আছিল, ৰ'দ দি আছিল, কিন্তু আজি আৰু কি হ'লে পুৱাৰ পৰা বৰষুণেই নেৰা হ'ল। চব বতৰ মানে পাইনাই কৰি দিলাক আজি। কি হয় এতিয়া আগলৈকে চাই থাককচোন। এতিয়া মই কলেজ যাই আছোঁ, মোৰ এই ডিঅ'খন লৈ ইখন ডিঅ'। আৰু আজি ব্লগটো চাই থাকিব। আজি একদম ধমাকাদাৰ ব্লগ হ'ব। কিবা লাগিব আজি ভিডিঅ'টো চাই থাকক ব্লগটো। আহি পালোঁ আমাৰ প্ৰাণৰ প্ৰাণ, জ্ঞানৰ ভণ্ডাৰ, জ্ঞানপীঠ ডিগ্ৰী কলেজ। এতিয়া আজি আমাৰ ইয়াতে হ'ব লগা আছে নৱাগত আদৰণি সভা। ষ্টুডেণ্টছবোৰ আহিছে, ময়ো যাই আছোঁ লগতে, চাই থাকক। ৱেলকাম টু জ্ঞানপীঠ ডিগ্ৰী কলেজ, নৱাগত আদৰণি সভা। এতিয়া আহি গ'ল আমাৰ কলেজৰ ষ্টুডেণ্টবোৰ। অলপ আগতে জনশূন্য আছিল, এতিয়া প্ৰায় ভৰ্তি হৈ গৈছে আৰু অলপমান দেৰিকৈ পূৰা ধমাকাদাৰ হৈ যাব। এতিয়া আজি আৰু মজা হ'ব। ছাৰ বাইদেউসকল আহিছে, ষ্টুডেণ্টসকল আহিছে, অলপ দেৰিকৈ আৰু কলেজ ষ্টেজ ৰেগিং মানে অলপ চিনাকি পৰ্ব হ'ব। আজি মানে মজা হ'ব একদম, চব ট্ৰেডিশ্যনেল আজি দেখাব মানে আজি বহুত জাতিৰ মানে মজা হ'ব আজি ব্লগটো চাই থাকক। সকলো এটা হাত তালি মৰা। আজিকালি অহা মাত্ৰ কৰাটো বহুত টান, লকডাউনৰ কাৰণে হৈছে। তথাপিতো আৰু তুমি যদি এদিনৰ কাৰণে ভগৱানক লাগ পোৱা, তুমি কি খুজিবা? মাত্ৰ 3টা বস্তুৱে খুজিব পাৰিবা। সেই 3টা কি কি? মই খুজিম যে মোৰ মা দেউতা সদায় সুখত থাকক, গান গাবলৈ বহুত ইচ্ছা কৰোঁ, মানে মোৰ সুৰটো বেছি ভাল। আমাৰ পহি নাই শেষ, ভাৰতৰে পূৰ্বৰী সূৰ্য উঠা দেশ, অসম আমাৰ পহি গুণৰো নাহে, ভাৰতৰে পূৰ্বৰী সূৰ্য উঠা দেশ, পাহাৰ ভৈয়ামে কি কৰা ৰামধেনুৰে দৌৰি, তোমাৰ
নমস্কাৰ মোৰ নাম শ্ৰী নয়ন সূত্ৰধৰ মোৰ গাঁওখনৰ নাম বেলগুৰি পথাৰ এইখিনিয়ে নেকি পৰিচয় আৰু বাকীখিনি দিয়া বাকি পৰিচয় নাই আহে গাঁও ঘৰ কি হ'ব নিজৰ পৰিচয়টো বাদ দিছে বৈ আছে হৃদয়ৰ মাজে বৈ আছে হৃদয়ৰ মাজে বৈ আছে হৃদয়ৰ মাজে দিছিলাম ভালো টান এতিয়া ব্ৰন্তি প্ৰজনন হৈ আছে আমাৰ ইয়াতে স্পেচিয়েল চিফ গেষ্টৰ দ্বাৰা ব্ৰন্তি প্ৰজনন হৈ আছে আৰু আমাৰ কলেজৰ ছাত্ৰ ছাৰ বাইদেউসকলে সহায় কৰি দি আছে কি হন নাচাবি ইনকে লাজ লাগে আমাৰ Welcome to my YouTube channel.
Hey,